মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিঅ'টিলৈ আশা কৰোঁ তোমালোক সকলো কুশলে আছা আজি মই ক্লাছ 7ৰ লেসন নম্বৰ 5 মত বাটো ইনসান কো কবিতাটো আলোচনা কৰিম আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ দ্বাৰা কিছু পৰিমাণে হ'লেও উপকৃত হ'বা মত বাটো ইনসান কো ইনসান মানে হ'ল মানৱ জাতি মানুহৰ কথা কৈছে মত বাটো ইনসান কো মানে মানুহক ভগাব বাধা দিছে মানা কৰিছে মানুহক ভগাব অৰ্থাৎ আমাৰ কবিতাটোৰ ইয়াতে নামটোৰ অৰ্থ হ'ল এইটোৱে যে মানুহক ভাগ নকৰিবা মানুহৰ মাজত ভাগ বতৰা নকৰিবা कभी जात पात की दीवार तोड़कर एकता की डोरी से हम सबको बांध कर रखना चाहते हैं कविয়ে জাত পাত অৰ্থাৎ জাতি ধৰ্ম বৰ্ণ এইবোৰৰ মাজত থকা ভিন্নতাক ভাঙি সকলোকে একতাৰ এনাজৰীৰে ডৰি মানে হ'ল এনাজৰী অৰ্থাৎ ৰছী একতাৰ এনাজৰীৰে একতাৰ ৰছীৰে সকলোকে এক লগত বান্ধি ৰাখিব বিচাৰিছে वे हम सबको एक होकर आगे बढ़ने की प्रेरणा देते हैं कवि আমাক সকলোকে এক লগত হৈ একেলগে আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে উৎসাহ দিয়ে क्योंकि हमारी मंजिल अभी बहुत दूर है কিয়নো আমাৰ সকলোৰে মঞ্জিল অৰ্থাৎ গন্তব্যস্থান লক্ষ্যস্থান এতিয়াও বহুত দূৰত আছে মন্দিৰ মসজিদ গীৰ্জাঘৰ ने बात लिया भगवान को আমি জানো যে আমাৰ সকলোৰে জন্ম বা সৃষ্টিৰ আৰত আছে ভগৱান আৰু এই ভগৱানক বিভিন্ন ধৰ্মৰ লোকে বিভিন্ন ধৰণে বিভিন্ন ৰূপত উপাসনা কৰা দেখা যায় মন্দিৰত আমি হিন্দু ধৰ্মাৱলম্বী লোকসকলে মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু গীৰ্জাঘৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ নিজৰ নামত ভগৱানক ভাগাই লৈছে যেনেকৈ মন্দিৰত ভগৱান মছজিদত আল্লাহ আৰু গীৰ্জাঘৰত গড धरती बाटी सागर बाटा मत बाटो इंसान को धरती माने पृथ्वी धरणी माटीबुर भगा हल माटीबुर भाग करा হয় सागर बाटा সাগৰক ভাগ কৰা হয় मत बाटो इंसान को কিন্তু মানুহক ভগাব নালাগে মানুহক নভগাবা अभी रात तो शुरू हुई है मंजिल बैठी दूर है इतिया तो रा माने रास्ता पथ मात्र आरंभहे हल लक्ष्यस्थान इतिया बहुत दूरत उजियाली महलों में बंदी हर दीपक मजबूर है आरो उजियाली माने जिलिकाई থকা महलবোৰ অট্টালিকাবোৰত বন্দী হৈ থকা দীপকবোৰ বন্তিবোৰ অৰ্থাৎ দীপক মানে বন্তি আমি যাক চাকি বুলি কওঁ সেইবোৰ হল মজবুৰ মানে উপায়হীন যে ডাঙৰ জিলিকাই থকা উজ্বলাই থকা মহলবোৰত বন্দী হৈ থকা চাকিবোৰ দিয়াবোৰ সদায় মজবুৰ হৈ থাকে मिला ना सूरज का संदेशा हर घाटी मैदान को আৰু सूरज মানে সূৰ্যৰ संदेशा মানে হল বতৰা আৰু हर घाटी মানে হল দুখন পৰ্বতৰ মাজৰ সমতল ভূমি উপত্যকা मैदान মানে তো তোমালোকে জানাই পথাৰ যে প্ৰত্যেকটো ঘাটি আৰু পথাৰত সূৰ্যৰ संदेशा সূৰ্যৰ পৰা অহা বতৰা গৈ নাপাল धरती बाटी सागर बाटा मत बाटो इंसान को ধৰণীখনো ভাগ হল সাগৰৰ ভাগ হল কিন্তু মানুহক ইনসানক ভাগ নকৰিবা তাৰ পিছত চোৱা अब भी हरी भरी धरती है ऊपर नील वितान है এতিয়াও हरी भरी মানে সেউজীয়া হৈ আছে ধৰণীখন পৃথিৱীখন ऊपर नील वितान है वितान মানে হল ডাঙৰ তম্বু ইয়াতে নীল বিতান মানে নীল আম্বাৰ নীল না আকাশখনৰ কথা কৈছে যে अब भी हरी भरी धरती है এতিয়াও সেউজীয়া ঘাঁহনি পথাৰ আছে ধৰণীখন সেউজীয়া হৈ আছে ওপৰত এতিয়াও নীল বিতান আছে ডাঙৰ এখন তম্বু আছে মানে আকাশখন আছে
पर ना प्यार हो तो जग सुना जलता रेगिस्तान है কিন্তু যদি মানুহৰ মাজত প্যাৰ নাথাকে ভাল পোৱা নাথাকে তেতিয়া হলে জগ সুনা মানে জগতখন শূন্য খালি কেনেকুৱা জলতা ৰেগিস্তান হে ৰেগিস্তান যেনেকুৱা জনশূন্য থাকে তেনেকুৱা যদি ভাল পোৱা নাথাকে মানুহৰ মাজত এই ধৰণীখন এই পৃথিৱীখন জগশূন্য হৈ পৰিব মানে ৰেগিস্তানৰ দৰে হৈ পৰিব अभी प्यार का जल देना है हर प्यासी चट्टान को चट्टान माने हल पाथर प्यासी माने पिपाहातुर जार पियाहत आतुर হৈ আছে এতিয়াও আমি পানী দিয়া বাকি प्यासी चट्टान को माने पाथरবোৰক যোনবোৰ পাথৰে পিয়াহতুৰ হৈ আছে धरती बाटी सागर बाटा मत बाटो इंसान को हे एके लाइने बारे बारे रिपीट হৈ আছে যে ধৰণীখনো ভাগ হল সাগৰো ভাগ হল কিন্তু মানুহক ভাগ নকৰিবা साथ उठे सब तो पहरा हो सूरज का हर द्वार पर যদি সকলোৰে অবিলাখা মনত জাগে তেতিয়া হলে সূৰ্যৰ প্ৰত্যেকটো দ্বাৰত প্ৰত্যেকটো দৰৱাজাত পহৰা দিব পাৰিব মানুহে পহৰাদাৰ হৈ উঠিব हर उदास आंगन का हक हो खिलती हुई बहार पर আৰু প্ৰত্যেকটো উদাস মানে দুখী হৈ থকা সোতাল আংগন মানে সোতালৰ ইটো হক অধিকাৰ खिलती हुई बहार पर মানে সৌন্দৰ্য হৈ থকা প্ৰত্যেকটো উদাস হৈ থকা দুখময় হৈ থকা সোতালৰ অধিকাৰ সৌন্দৰ্য হৈ উঠা সৌন্দৰ্যৰে ভৰপুৰ হৈ উঠা रोद ना पाएगा फिर कोई मौसम की मुस्कान को रोद माने कुचलना আৰু কোনেও মৌসমৰ বতৰৰ আনন্দক বেয়া কৰিব নোৱাৰিব নষ্ট কৰিব নোৱাৰিব ধৰতি বাটি সাগৰ বাটা মত বাটো ইনসান কো পৃথিৱী ধৰণীখন ভাগ হল সাগৰৰ ভাগ হল মানুহক ভাগ নকৰিবা ইয়াতে দিছে আগতে আমি যোনখিনি পঢ়ালো যদি তেনেকুৱাকৈ মানুহ হয় মানুহবোৰে এইবোৰ কথা পালে তেতিয়া হলে যে মৌসমৰ বতৰৰ সৌন্দৰ্যক বতৰৰ মুস্কানক হাহিক কোনেও নষ্ট কৰিব নোৱাৰে বিনাশ কৰিব নোৱাৰে এই আছিল আজি আমাৰ কবিতাটো আৰু আমাৰ কবিতাটোৰ কবি হল বিনয় মহাজন তোমালোকৰ কবিতাটোৰ পৰা উপকৃত হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা তোমালোকলৈ অশেষ ধন্যবাদ থাকিল ভিডিওটো সম্পূৰ্ণভাৱে চোৱাৰ বাবে